নমস্কাৰ আপোনালোক সকলো জ্ঞাত যে আমি দুলীয়াজান যুৱ সংঘ ভাদৈ আৰু সূৰ্যোদয় যুৱ সংঘৰ উদ্যোগত প্ৰত্যেক বছৰে বহাগী উৎসৱ নামেৰে এখনি বিহু আয়োজন কৰি আহিছো দুলীয়াজান বিহুতলিত আৰু এই বৰ্ষত অহা ইংৰাজী 11 আৰু 12 মে তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন শিতান সামৰি লৈ আমি এই বিহুখনি আয়োজন কৰিছো আৰু আমি আগতে জনাইছিলো যে এবাৰ আমি কৃষক বঁটা আৰু শিপিনী বঁটা এইবাৰো আমাৰ প্ৰদান কৰা হ'ব আৰু শিপিনী বঁটাৰ কাৰণে আমি এইবাৰ নিৰ্বাচিত কৰিছো দুলীয়াজান 2 নং মৌমাৰী নিবাসী জিতামণি ডেকা বাইদেউলৈ জিতামণি ডেকা বাইদেউ যিগৰাকী মহিলাই দুয়োটা ভৰি তেখেতৰ আচলতে তেখেতে খোজ কাঢ়িব নোৱাৰে দুয়োটা ভৰিয়ে খোজ কাঢ়িবৰ কাৰণে অক্ষম তাৰ পিছতো তেখেতে সুচৰি গুটে অহা যোৱা কৰে নিজৰ দৈনন্দিন কাম কাজসমূহ সমাপন কৰে আৰু লগে লগে 12 মাহে বয়ন শিল্পৰ লগত জড়িত হৈ নিজে সংস্থাপিত হোৱাৰ লগে লগে আন বহুতকো সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছে এই জিতামণি বাইদেউক আমি এইবাৰ বহাগী উৎসৱত অহা 12 মে তাৰিখে শিপিনী বঁটা প্ৰদান কৰিম য'ত মানপত্ৰ থাকিব স্মাৰক থাকিব সম্বৰ্ধনা পত্ৰ থাকিব আৰ্থিকভাৱে কিছু সাহায্য তেখেতক প্ৰদান কৰা হ'ব আৰু আমাৰ লক্ষ্য উদ্দেশ্য হৈছে যে দুয়োটা ভৰি অক্ষম হোৱাৰ পিছতো জিতামণি ডেকা বাইদেৱে থমকি ৰোৱা নাই তেখেতে বয়ন শিল্পৰ জৰিয়তে 12 মাহে গামোচা মেখেলা চাদৰ আন বয়ন শিল্পৰ লগত জড়িত হৈ নিজৰ ঘৰখন পোহপাল দিয়াৰ লগে লগে আন কেইবাগৰাকীকো সংস্থাপন দিবৰ কাৰণে বাইদেউ সক্ষম হৈছে আৰু সেই কাৰণে আমি বাইদেউক উৎসাহ জনাবৰ কাৰণে বয়ন শিল্পৰ জৰিয়তে যাতে আন লোকসকলো আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি বাইদেউক এই বঁটাটি প্ৰদান কৰিব বিচাৰিছো আৰু লগতে আমি জনাব বিচাৰিছো যে বাইদেউ যিহেতু দুয়োটা ভৰি অক্ষম তেখেতে চলাফুৰা কৰিবৰ কাৰণে যিহেতু তেখেতৰ অসুবিধা হয় আৰু সেই কাৰণে আমি সেই বিহুতলিৰ বাকৰিতে বাইদেউলৈ আমি এখন হুইল চেয়াৰো প্ৰদান কৰিম সেই উক্ত দিনটোতে 12 মে তাৰিখে